বিচ্ছেদ হওক সেইবোৰ ভাল পোৱা, যিবোৰ ভাল পোৱাত মানসিক শান্তি পোৱা নাযায়। যাৰ পৰিয়ালত মানসিক শান্তি আছে, সেইজনতকৈ সুখী মানুহ দ্বিতীয় আৰু নাই। উপাৰ্জন অলপ হওক বা বেছি, নিজে উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়াৰ তৃপ্তি আটাইতকৈ বেছি। এটা নিৰ্দিষ্ট বয়সৰ পিছত অনুভূতিতকৈ আত্মসন্মানক বেছি গুৰুত্ব দিয়া উচিত। আজিকালি মানুহে ধেমালি কম কৰে, ধেমালি চলিলে অপমান বেছি কৰে। দেউতাকৰ শাসন আৰু মাকৰ গালি পৃথিৱীৰ শ্ৰেষ্ঠতম উপহাৰ। আগতে যাক পোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ, এতিয়া তাক পাহৰি যোৱাৰ বাবে প্ৰাৰ্থনা কৰোঁ। যিটো লিখা পঢ়া আজি তোমাৰ ওচৰত মনত বুজা হৈ আছে, সেইটো লিখা পঢ়া এদিন তোমাৰ আৰামদায়ক জীৱনৰ কাৰণ হ'ব। ধনৱানৰ তালিকাত নহয়, কাৰোবাৰ প্ৰাৰ্থনাৰ তালিকাত থাকা। কাৰণ য'ত অৰ্থই কাম নকৰে, তাত প্ৰাৰ্থনাই কাম কৰে।